এইটো কি কোৱা ক কয় দি কল কৰ এডাল যদি কাণখন মচি দিও কৰ কাণখন মচি দিলে কি হৈ যায় এইটো কি হ'ল এতিয়া ক'বা বা বয় দি বল বঢ়িয়া তাৰপিছতে ক'বা বৰ যদি শুনাচোন বৰ যদি পেটটো এনেকে কাটি দিও ৰৈ যায় ৰ হৈ যায় ৰ হলে ৰৈ দি কি হয় দৈদি হুম ৰেডিঅ' হয় ৰেডিঅ' হয় চাবা দেই ৰৰ পেটটো কাটি দিছিলোঁ যে মচি দি এইবাৰ ক'ত কাটি দিম এনেকৈ তলত চোৱা 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 এইটো কি হৈ গ'ল ৱাব্বৰ দি কি হয় কাৱৈ মাছ ৱাব্বৰ যদি এডাল মচি দি এইটো যদি আমি এনেকৈ দিওঁ এই চোৱা 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 কি হৈ গ'ল কি হৈ গ'ল ছয় দি কি হয় হৈছেতো ছয় দি কি হৈ যায় চাৰু হৈ যায় এতিয়া ঝড় এডাল মচি দিলোঁ হা মচি দি এইপিনে এডালো মচি দিলোঁ এতিয়া যদি কৰ কাণখন মুনু কিয় ভয় লাগে কৰ কাণখন যদি আমি ইয়াতে দি দিওঁ কি হৈ যাব কি হৈ যাব কোৱা এইটো কি হৈ গ'ল দন্তীয়া ধৈ দি কি হয় ধনু বঢ়িয়া এতিয়া ক'বা এইকেইটা হৈ গ'ল এইটো চাবা এইটো চাবা এইটো চাবা এইটো চাবা এইটো কি কোৱা এইটো ৰ'বা এইটো কি এইটো 29টা জয় দি কি হয় যতৰ 29টা জ্বৰ তলত যদি এনেকৈ ফুট এটা লগাই দিওঁ এই চোৱা এইটো 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 এতিয়া কি হৈ গ'ল এইটো 29টা জ্বৰ তলত যদি ফুটটো লগাই দিছোঁ চোৱা এইটো লগাই দিছোঁ চোৱা এইটো লগাই দিলে কি হৈ যায় 29টা দি কি হয় মুনু শিয়াল 29টা এইটো কাটি দতটো ফুটটো যদি মই কাটি পেলালোঁ মচি পেলালোঁ এতিয়া যদি ৰৰ যে পেটটো কাটি দিছিলোঁ তেনেকৈ যদি 29টা জ্বৰ পেটটো এনেকৈ কাটি দিওঁ কি হৈ যায় কি হয় মধুন্য মধুন্য হয় দি কি হয় এইটো লাষ্ট কৈ দিয়া মধুন্য হয় দি কি হয় ষাঁড় গৰু বঢ়িয়া